সেই প্ৰপ'জেল ঢেৰ এটা দুটা নহয় ঢেৰ আৰু কিমান থাকে এইটো টাইমত এতিয়া বৰ্তমান কোনো পাইছে নাই এতিয়া কোনো নাই নমস্কাৰ জনাইছোঁ আপোনালোকে চাইছে আপোনালোকৰ প্ৰিয় চেনেল গগন কলিতা আছামিজ ইউটিউব চেনেল আজি মোৰ লগত উপস্থিত আছে স্নিগ্ধা বা বাইদেউ খবৰ কেনেকুৱা আছোঁ ভালে আৰু সকলোকে নমস্কাৰ জনাইছোঁ আৰু আপুনি ভ্ৰমণত কেতিয়াৰ পৰা আহিছে এবাৰ মোৰ প্ৰথম বছৰ আৰু প্ৰথম বছৰতে খুব ভাল আগশাৰীৰ ভ্ৰাম্যমান দল বৃন্দাবনত মই আছোঁ আৰু মোৰ সৌভাগ্য অহা বছৰৰ কাৰণে কিবা হেৰি কৰিছে নেকি হয় অহা বছৰো মোৰ এই বৃন্দাবনতে এগ্ৰিমেণ্ট কৰা হৈ গৈছে কি হয় চাওঁ কেনেকৈ লাগিছে ভ্ৰমণ অভিনয় কৰি বহুত বেলেগ কেমেৰাতকৈ বহুত বেলেগ কেমেৰাটো কাটকৈ হয় আৰু ইয়াতে একদম এটা টেক খুব হেৰি ভাল অভিজ্ঞতা আৰু সকলোৰে সহায় সহযোগিতা পাইছোঁ আৰু ভয় খাই আছিলোঁ বহুতে কয় ভ্ৰাম্যমানত বহুত টান হ'ব নোৱাৰিবি নেকি এনেকুৱা কয় কিন্তু নাই মোৰ ইয়ালৈ আহি অভিজ্ঞতাটো বহুত বেলেগ ধাৰাবাহিক কেইখনমানত কাম কৰিছে কেইখন বুলিবলৈ কেইখনমান আছে গন্তিটো এতিয়া কৰা নাই বাৰু টাৰ্ণিং পইণ্টটো আৰম্ভ হৈছে মই তাৰ আগতে সৰু সুৰা কিবা কিবি শ্বৰ্ট ষ্টৰিজ কৰিছোঁ কিন্তু মেইন টাৰ্ণিং পইণ্টটো মোৰ আবেলি ৰামধেনু বুলি এখন চিৰিয়েল আৰম্ভ হৈছিলে ৰং চেনেলত তো আবেলি ৰামধেনুৰ পৰা মোক অলপ মানুহে চিনি পোৱা হৈছে মানুহে মৰম দিছে তাৰপিছতে ৰঙতে দামিনী আউসীৰ জোনাক আবেলি ৰ'দালিখন আছিলে জনাক চেনেলত দুবৰি দলিচাত ৰেঙনি এনেকৈ কেইবাখনো মোৰ ধাৰাবাহিক গৈছে খুব ধুনীয়া ষ্টৰি আছিলে মই তাতে অন্ধ ছোৱালী এজনী কেৰেক্টাৰ প্লে কৰিছিলোঁ পাইছোঁ মই চাইছোঁ চিৰিয়েলখন সম্পূৰ্ণভাৱে চাইছোঁ চিৰিয়েলখন খুব ভাল লাগিছে চিৰিয়েলখন কিন্তু আপোনাৰ ঘৰ ক'ত ক'ব নেকি মোৰ ঘৰ কলিয়াবৰ নগাঁও কলিয়াবৰ শিলঘাট মা দেউতা ভাইটি স্কুল লাইফ আৰু কলেজ লাইফ স্কুলটো মোৰ কলিয়াবৰতে হৈছে কলেজ হায়াৰ ছেকেণ্ডেৰীলৈকে মোৰ কলিয়াবৰতে গ'ল কলিয়াবৰ কলেজ আৰু তাৰপিছত মই গুৱাহাটী আহিলোঁ আহি ইয়াতে জ্যোতি চিত্ৰবন RGFTI ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট তাতে মই চাউণ্ড ইঞ্জিনিয়াৰিং কৰিলোঁ তাৰপিছত নাটক অভিনয় কৰাৰ কাৰণে সৰুৰ পৰা কিবা হেৰি আছিল নেকি নাই মোৰ সৰুতে একদমেই অভিনয়ৰ প্ৰতি কোনো চিন চাবেই নাছিলে গানহে গাইছিলোঁ সৰুতে তাৰপিছতে ইয়াতে সেয়া ক'লোঁ নহয় মই যেতিয়া চাউণ্ড ইঞ্জিনিয়াৰিং কৰিবলৈ আহিলোঁ তেতিয়া নাটক আৰম্ভ হ'ল কৰা এখন দুখনকৈ তো নাটক কৰি অলপ নিচিনা লাগিল আৰু এইফালে বেছিকৈ ঢাল খাই যোৱা হ'ল আৰু চিৰিয়েলত যেতিয়া আমি প্ৰথম আহিছিলে কোনে আপোনাক হেৰি দিছিলে ফাৰ্ষ্ট ব্ৰেকটো ৰূপকমল হাজৰিকা তেওঁ বহুত ভাল ডিৰেক্টৰ হয় তেওঁৰ আবেলি ৰামধেনু যিখন মোৰ টাৰ্ণিং পইণ্ট সেইখন তেওঁৰে ধাৰাবাহিক আছিল আৰু তেওঁ যথেষ্ট শিকাই বুজাই সেইখনত মোক এটা ব্ৰেক দিলে আৰু আপোনাৰ স্কুল লাইফ বা কলেজ লাইফত কোনোবা ল'ৰাই প্ৰপ'জ কৰিছিল নেকি সেই প্ৰপ'জেল ঢেৰ এটা দুটা নহয় ঢেৰ আৰু কিমান থাকে এইটো টাইমত এতিয়া বৰ্তমান কোনো পাইছে নাই এতিয়া কোনো নাই মোৰ এইখিনিতে সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ যিহেতু আপোনালোকৰ চোৱা আৰম্ভ হ'ব ধন্যবাদ